ক'লে স্পীকাৰৰ যিটো ইলেকশ্যন সেইটো ছিক্ৰেট বেলটত হ'ব আৰু বাকী অভাৰঅল বাকী স্পীকাৰৰ ওপৰত নিৰ্ভৰ কৰিব স্পীকাৰে যদি কয় বোলে মানে বেলটত অপেনত হ'ব আৰু স্পীকাৰে কয় যদি যে বেলটত গোপনে হ'ব বেলটত গোপনে হ'ব গোপন বেলটত হ'লে আপোনালোকৰ কিবা শংকা আছে নেকি? এই মুঠে শংকা নাই ইয়াত শংকাৰ কোনো কথাই নাই প্ৰমোদ বড়ো ডাঙৰীয়াই মেজৰিটি পাব ইয়াত তাত কোনো মানে কোনো সন্দেহ নাই ইয়াত কোনো বেলেগ কথাই নাই বহু পাৰিষদ আছে আজি প্ৰথমবাৰৰ কাৰণে প্ৰৱেশ কৰিছে এছেম্বলিলৈ আমি তেখেতসকলে সকলোৱে আমি MP হিচাপে BTC বাকী হিচাপে বা সমগ্ৰ অসমৰ হৈ আমি আশীৰ্বাদ দিছোঁ শুভকামনা দিছোঁ হয় প্ৰথম মানে পৰীক্ষা দিওঁতে যেনেকুৱা লাগিল তেনেকুৱা লাগিব পাৰে কিন্তু ইয়াত বেলেগ কোনো মানে জটিলতাৰ কোনো কথাই নাই তেওঁলোকে কালিও আমাৰ যিটো সভা হৈছে তাত সকলোৱে তেওঁলোকক যিখিনি আশীৰ্বাদ বা মানে শুভেচ্ছা বা যিখিনি পৰামৰ্শ দিব লাগে দিয়া হৈছে ইয়াত আৰু কোনো বেলেগ কথা নাই মই ভাবোঁ তেওঁলোকে এইবাৰ যিটো মানে নিৰ্বাচিত হৈছে যিসকল মই ভাবোঁ বিগত 15 বছৰতকৈ এইবাৰ যেন তেওঁলোকে সফল মানে পাৰিষদ হিচাপে তেওঁলোকৰ কাৰ্যকাল সমাপন কৰিব পাৰিব চাওক ইয়াত মানে নিয়মৰ ক্ষেত্ৰত যিটো স্পীকাৰৰ ইলেকশ্যন সেইটো হেৰিত হ'ব কি কয় গোপনত হ'ব গোপন বেলটত হ'ব আৰু বাকী যিটো স্পীকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত আৰু কোনো বেলেগ কথা নাই স্পীকাৰে যিটো কয় হয় আগ্ৰামা ছাৰে দাবী কৰি GSP UPPL একেলগে ভোট দিব দিছে কি ক'ব চাওক তেখেতৰ প্ৰতি আমাৰ সহমৰ্মিতা নিশ্চিতভাৱে আছে তেওঁ 3বাৰ চিফ হৈছে কিন্তু আজিৰ দিনত বেলেগ কোনো হোৱা কথা নাই তেওঁলোকে যিমানে যি চেষ্টা নকৰক কেলে কাৰণ ইয়াত কিছুমান প্ৰিন্সিপল আৰু কিছুমান পৰিস্থিতিৰ কথা আছে মই আগতেও কৈছোঁ যে বিগত বৰ্ষত আমাৰ যিহেতু 7জন KMCL আহিছিলে যদি সাধাৰণ মহিলাই তেতিয়া এলায়েন্স কৰি থাকিলেহেঁতেন আজি হয়তো এই পৰিস্থিতি নহ'লহেঁতেন কাৰণ BTCত এলায়েন্সৰ বাহিৰে অকলে কোনো মেজৰিটি পোৱাৰ কোনো সম্ভৱ নাই আৰু বিশেষকৈ এইবাৰ গুৰুত্বপূৰ্ণ এইটো কাৰণে ইয়াত বিশেষকৈ আমাৰ জাতি জনগোষ্ঠী মানুহবিলাকৰ মাজত বিগত বড়োলেণ্ড মুভমেণ্টত যথেষ্ট অলপ ভুল বুজাবুজি দ্বন্দ্ব সংঘাতবিলাক হৈছিল আজি সকলোৱে সন্মুখৰ ফালে চোৱা কথাটো বিচাৰে গতিকে সেইকাৰণে নতুন এটা মানে যিটো ৰিকনচিলিয়েশ্যন এটা প্ৰচেছ আৰম্ভ হৈছে বা ইয়াত বাকী যিবিলাক বিষয় আছে এইবিলাক সমাধানৰ এটা প্ৰচেষ্টা লৈছে আৰু সকলোৱে মিলি ল'লে মই ভাবোঁ তাৰ ফলটো ভাল হ'ব যিহেতু ইয়াত চেণ্ট্ৰেল আৰু ষ্টেট চৰকাৰখন আছে উন্নয়নৰ পাৰ্টতো যথেষ্ট মই ভাবোঁ আগবাঢ়ি যাব তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে এইবাৰ যিখন চৰকাৰ হ'ব এইখন হয়তো আগৰ চৰকাৰতকৈ যথেষ্ট আশাবাদী বা আশা কৰিব পাৰি আৰু সফল চৰকাৰ হ'ব আঞ্চলিকতাবাদৰ ইছ্যুটো কি আচলতে কি কয় এই যে ভোটৰ মুখত দাম নিচিনা হৈছে কাৰণ যিসকল লোকে বিগত সময়খিনি কোনো আঞ্চলিকতাবাদৰ কথা নাভাবিলে কোনো জাতীয়তাবাদৰ কথা নাভাবিলে ইভেন তেওঁলোকৰ নিজৰ মানুহখিনিৰ কথাও নাভাবিলে তেওঁলোকৰ মুখত এই কথাটো হ'ব নাপায় গতিকে তেনেকুৱা ক্ষেত্ৰত আঞ্চলিকতাবাদৰ পৰিভাষা আমি সকলোৱে বুজি পাওঁ ইয়াত সকলোৱে নিজৰ নিজৰ ধৰণে কৰিব গ'লে এই প্ৰকৃত আঞ্চলিকতাবাদ নহয় মই ভাবোঁ এইবিলাক কথা আজি মই পাহৰি নহয় থেংক ইউ প্ৰচাৰ মাধ্যমত বা বিভিন্ন মিডিয়া যে আপোনালোকে আবদ্ধ ৰখা হৈছে এইটো আবদ্ধ ৰখা হোৱা নাই আমি একদম পুৰা ফ্ৰীলি আছিলোঁ আমি এইকেইদিন গুৱাহাটী শ্বিলং এইবিলাক আমি ফুৰি আছিলোঁ আপোনালোকে জয়ী হ'ব বুলি নিশ্চিত বেলেগ নাই আমি আহিছোঁ কনফিডেন্ট 100%